তেওঁৰ আগমনত খেলপথাৰত পুনৰ সৃষ্টি হ'ব ধুমুহাৰ বিৰোধীক প্ৰত্যাহ্বান দিবলৈ আহি আছে ভাৰতৰ শোয়েব আখতাৰ লক্ষ্ণৌৰ দললৈ ঘূৰি আহিছে স্পীড মাৰ্চেণ্ট বলিং পৰাক্ৰম দেখুৱাবলৈ সাজু 22 বছৰীয়া ময়ংক যাদৱ IPLৰ 18 সংখ্যক সিজন আৰম্ভ হ'বলৈ মাজত মাথো আৰু 4টা দিন বাকি ইয়াৰ পূৰ্বে ঋষভ পন্তৰ অধিনায়কত্বত লক্ষ্ণৌ সুপাৰ জায়ান্টছ দলৰ বাবে এটা ভাল খবৰ আহিছে লক্ষ্ণৌৰ দললৈ ঘূৰি আহিবলৈ সাজু হৈছে স্পীড মাৰ্চেণ্ট যোৱাটো সিজনত নিজৰ বলিং পৰাক্ৰমেৰে বিৰোধীক ফকাসৰকা কৰিছিল এইগৰাকী তাৰকা বলাৰে কিন্তু আঘাতৰ বাবে তেওঁৰ উত্থানত মাজতে বাধাৰ সৃষ্টি হৈছিল অৱশ্যে এতিয়া আকৌ এবাৰ ভাৰতৰ এইগৰাকী শোয়েব আখতাৰ IPLলৈ ঘূৰি আহিছে বিগত বৰ্ষৰ IPLৰ সিজনত নিজৰ পৰাক্ৰমেৰে ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল লক্ষ্ণৌৰ দলৰ পেচাৰ ময়ংক যাদৱ IPLত অভিষেক ঘটাৰ পাছতে একেৰাহে দুখন মেচত উজ্জ্বল বলিং কৰি দুয়োবাৰে প্লেয়াৰ অফ দ্য মেচৰ খিতাপ দখল কৰিবলৈ তেওঁ সক্ষম হৈছে দুখন ভাল মেচ খেলাৰ পাছতো আঘাতৰ বাবে কামবেক কৰিব নোৱাৰিলে ময়ংকে ফিট হোৱাৰ পিছত টিম ইণ্ডিয়াত অভিষেক ঘটাই যদিও আকৌ এবাৰ আঘাতপ্ৰাপ্ত হয় IPLৰ পূৰ্বে সোমবাৰৰ পৰা নেট বলিং আৰম্ভ কৰিছিল ময়ংক যাদৱে যদিও এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই সোমবাৰে ময়ংকে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত নিজৰ এটা ভিডিঅ' পোষ্ট কৰিছিল য'ত তেওঁ সহায়ক কৰ্মচাৰীৰ তত্ত্বাৱধানত নেটত বলিং কৰা দেখিবলৈ পোৱা গৈছিল তেওঁ বলিং কৰা দেখি অনুৰাগীসকলে তেওঁৰ আগতীয়া ঘূৰি অহাৰ আশা কৰিবলৈ বৰ্তমান আৰম্ভ কৰিছে স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন হাছান